নমস্কাৰ জ্ঞান বিজ্ঞান ইউটিউব চেনেলটোত মই উজ্জ্বল শইকীয়া আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামবোৰত আহিব লগা 25টামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ। বন্ধুসকল, এনে ধৰণৰ কুৱেশ্যনবিলাকে সাধাৰণতে এইবিলাক এক্সামত আহে। সো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সমূহ বন্ধুবৰ্গলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু লগতে যদি আপুনি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে এই চেনেলটোৰ প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পোনপ্ৰথমে পায়। তেন্তে বলক এতিয়া আজিৰ প্ৰশ্নসমূহৰ ফালে আগবাঢ়োঁ। 1 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত অপশ্যন দিয়া আছে এ 28 ডিচেম্বৰ, বি 24 ডিচেম্বৰ, চি 31 ডিচেম্বৰ, ডি 20 ডিচেম্বৰ। উত্তৰটো হৈছে বি 24 ডিচেম্বৰ। 2 নম্বৰ প্ৰশ্ন, কোনটো সংস্থা শৰণাৰ্থীৰ সৈতে জড়িত? এ UNHCR, বি UNICEF, চি UNCTAD, ডি UNESCO। উত্তৰটো হৈছে এ UNHCR। 3 নম্বৰ প্ৰশ্ন, CATৰ সম্পূৰ্ণ ৰূপ কি? ইয়াত অপশ্যন দিয়া আছে এ কম্পিউটাৰাইজ এৰিয়েল টমোগ্ৰাফি, বি চেণ্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল, চি এ আৰু বি দুয়োটা, ডি এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে চি এ আৰু বি দুয়োটাই। 4 নম্বৰ প্ৰশ্নটো, অৰ্থনীতিৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? অপশ্যন দিয়া আছে এ কাৰ্ল মাৰ্কছ, বি ডেভিড ৰিকাৰ্ডো, চি J.K. গলব্ৰেথ, ডি আডাম স্মিথ। উত্তৰটো হৈছে ডি আডাম স্মিথ। 5 নম্বৰ প্ৰশ্নটো হৈছে, ইউনেস্কো মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে এ নিউয়ৰ্ক, বি ৰোম, চি জেনেভা, ডি পেৰিছ। ইয়াৰ উত্তৰটো হৈছে ডি পেৰিছ। 6 নম্বৰ প্ৰশ্নটো হৈছে, UN দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন দিয়া আছে এ 2 অক্টোবৰ, বি 24 অক্টোবৰ, চি 6 জুন, ডি 14 নৱেম্বৰ। ইয়াৰ উত্তৰটো হৈছে বি 24 অক্টোবৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে এ বাংগালোৰ, বি হায়দৰাবাদ, চি নতুন দিল্লী, ডি মুম্বাই। ইয়াৰ উত্তৰটো হৈছে এ বাংগালোৰ। 8 নম্বৰ প্ৰশ্ন, ভাৰতৰ অসামৰিক বিমান চালকজন কোন? অপশ্যন দিয়া আছে এ SL কিলোস্কাৰ, বি JRD টাটা, চি JL নেহৰু, ডি M ডালমিয়া। ইয়াৰ উত্তৰটো হৈছে বি JRD টাটা। 9 নম্বৰ প্ৰশ্নটো হৈছে, এক সামুদ্ৰিক মাইলত কিমান কিলোমিটাৰ? অপশ্যন দিয়া আছে ক 1.6 কিলোমিটাৰ, খ 2 কিলোমিটাৰ, গ 4.1 কিলোমিটাৰ, ঘ 12 কিলোমিটাৰ। ইয়াৰ উত্তৰটো হৈছে ক 1.6 কিলোমিটাৰ। 10 নম্বৰ প্ৰশ্ন, নাছাৰ সম্পূৰ্ণ অৰ্থ কি? অপশ্যন দিয়া আছে এ নৰ্থ আটলাণ্টিক স্পেচ এজেঞ্চি, বি নৰ্থিয়াৰ্ণ এয়াৰবেছ এণ্ড স্পেচ এজেঞ্চি, চি নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, ডি ওপৰৰ এটাও নহয়।
ইয়াৰ উত্তৰটো হৈছে চি নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। 11 নম্বৰ প্ৰশ্ন ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন? অপশ্যন দিয়া আছে ক চি ৰাজাগোপালচাৰী, খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, গ জৱাহৰলাল নেহৰু, ঘ ডক্টৰ বি.আৰ. আম্বেদকাৰ। ইয়াৰ উত্তৰটো হৈছে ক চি ৰাজাগোপালচাৰী। 12 নম্বৰ প্ৰশ্ন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন? অপশ্যন দিয়া আছে ক এম.এইচ. বেগ, খ এছ.এম. চিকৰি, গ এইচ.জে. কানিয়া, ঘ এছ.আৰ. দাস। ইয়াৰ উত্তৰটো হৈছে গ এইচ.জে. কানিয়া। 13 নম্বৰ প্ৰশ্ন ৰেড ক্ৰছ ছ'চাইটি মূলতঃ কোনটো বিষয়ৰ লগত জড়িত? তলত অপশ্যন দিয়া আছে ক চিকিৎসা সেৱা, খ সদ্ভাৱ সৃষ্টি কৰা, গ যুদ্ধৰ যোগাযোগ কৰা, ঘ পেৰামেডিকেল সেৱা প্ৰদান কৰা। ইয়াৰ উত্তৰটো হৈছে ক চিকিৎসা সেৱা। 14 নম্বৰ প্ৰশ্ন কোনখন গ্ৰন্থক সাম্যবাদৰ বাইবেল বুলি আখ্যা দিয়া হয়? অপশ্যন দিয়া আছে ক ৱাৰ এণ্ড পিচ, খ ডাচ কেপিটেল, গ গোলাপ আৰ্কিপেলাগ, ঘ এফ্লুৱেণ্ট ছ'চাইটি। ইয়াৰ উত্তৰটো হৈছে খ ডাচ কেপিটেল। 15 নম্বৰ প্ৰশ্ন ইণ্ডিয়া 2020 ভিজন ফৰ দি নিউ মিলেনিয়াম শীৰ্ষক গ্ৰন্থখনৰ ৰচক কোন? ইয়াত অপশ্যন দিয়া আছে ক শিৱ খেৰা, খ এম.আৰ. শ্ৰীনিবাসন, গ বিক্ৰম ছেঠ, ঘ ডক্টৰ এ.পি.জে. আব্দুল কালাম। ইয়াৰ উত্তৰটো হৈছে ঘ ডক্টৰ এ.পি.জে. আব্দুল কালাম। 16 নম্বৰ প্ৰশ্ন বগা কয়লা কি? ইয়াত অপশ্যন দিয়া আছে ক বৰফ, খ ইউৰেনিয়াম, গ জলবিদ্যুৎ, ঘ হীৰা। ইয়াৰ উত্তৰটো হৈছে গ জলবিদ্যুৎ। 17 নম্বৰ প্ৰশ্ন যদি এজন খেলুৱৈয়ে 0 স্ক'ৰ কৰে তেন্তে তেওঁ কি খেল খেলা বুলিব পাৰি? অপশ্যন দিয়া আছে ক বিলিয়াৰ্ডছ, খ হকী, গ ক্ৰিকেট, ঘ ফুটবল। ইয়াৰ উত্তৰটো হৈছে ক বিলিয়াৰ্ডছ। 18 নম্বৰ প্ৰশ্ন ডাক্তৰ এম.এছ. স্বামীনাথনে তলৰ কোনটো ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিছে? ইয়াত অপশ্যন দিয়া আছে ক নিউক্লিয় পদাৰ্থবিদ্যা, খ কৃষি, গ জ্যোতি পদাৰ্থবিদ্যা, ঘ চিকিৎসা। ইয়াৰ উত্তৰটো হৈছে খ কৃষি বিভাগ। 19 নম্বৰ প্ৰশ্ন তলৰ কোনটো ক্ষেত্ৰত অশোক চক্ৰ প্ৰদান কৰা হয়? অপশ্যন দিয়া আছে ক সাহিত্য জগতলৈ আগবঢ়োৱা অত্যুত্তম অৱদান, খ শিশুৱে প্ৰদৰ্শন কৰা সাহসিকতা, গ শত্ৰুৰ সন্মুখত সম্পন্ন কৰা সাহসিকতাৰ ক্ৰিয়াকলাপ, ঘ শত্ৰুৰ অনুপস্থিতিত ভূমি আকাশমাৰ্গ সাহসিকতা অথবা আত্ম বলিদান। ইয়াৰ উত্তৰটো হৈছে ঘ শত্ৰুৰ অনুপস্থিতিত ভূমি আকাশমাৰ্গ সাহসিকতা অথবা আত্ম বলিদান। 20 নম্বৰ প্ৰশ্ন তলৰ কোনখন ৰাজ্য পূৰ্ণ ৰাজ্য হোৱাৰ আগত এখন সহযোগী ৰাজ্য আছিল? অপশ্যন দিয়া আছে ক ছিক্কিম, খ মণিপুৰ, গ মিজোৰাম, ঘ মেঘালয়। ইয়াৰ উত্তৰটো হৈছে ক ছিক্কিম। 21 নম্বৰ প্ৰশ্ন কোনখন দেশে প্ৰথমে উপগ্ৰহ উৎক্ষেপণ কৰিছিল? অপশ্যন দিয়া আছে ক আমেৰিকা, খ জাপান, গ ৰাছিয়া, ঘ ফ্ৰান্স।
ইয়াৰ উত্তৰটো হৈছে গ ৰাছিয়া। 22 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনবিধ পক্ষীক পৃথিৱীৰ সংৰক্ষিত পক্ষীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে? ইয়াত অপশ্যন দিয়া আছে ক কাউৰী, খ ময়ূৰ, গ ঘনচিৰিকা, ঘ শগুন। ইয়াৰ উত্তৰটো হৈছে ঘ শগুন। 23 নম্বৰ প্ৰশ্ন, অস্কাৰ বঁটা কিহৰ লগত জড়িত? ইয়াত অপশ্যন দিয়া আছে ক চলচ্চিত্ৰ, খ বিজ্ঞান, গ খেল আৰু ঘ সাহিত্য। ইয়াৰ উত্তৰটো হৈছে ক চলচ্চিত্ৰ। 24 নম্বৰ প্ৰশ্ন, তলৰ কোনটো সামৰিক মিত্ৰ গোষ্ঠী? ইয়াত অপশ্যন দিয়া আছে ক নাফটো, খ EEC, গ নাটো, ঘ এছিয়ান। ইয়াৰ উত্তৰটো হৈছে গ নাটো। 25 নম্বৰ প্ৰশ্ন, কোনে চণ্ডীগড়ৰ আৰ্হি প্ৰস্তুত কৰিছিল? ইয়াত অপশ্যন দিয়া আছে ক R.K. শৰ্মা, খ B. শৰ্মা, গ এডৱাৰ্ড লাইটেন্স, ঘ লি কৰবুছিয়েৰ। ইয়াৰ উত্তৰটো হৈছে ঘ লি কৰবুছিয়েৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ ইমানেই আছিল। আপোনালোকে কোনকেইটা প্ৰশ্ন আটাইতকৈ গুৰুত্বপূৰ্ণ বা কোনকেইটা প্ৰশ্ন আপোনাৰ আটাইতকৈ ভাল লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিব আৰু সমূহ বন্ধু বান্ধৱীলৈ এটা শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ বন্ধুসকল ছাবস্ক্ৰাইব কৰি দিয়া। তো বন্ধুসকল, আজিলৈ ইমানেই আছিল। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ। বাই বাই।